আসসালামু আলাইকুম বন্ধুসকল, আকৌ এবাৰ আপোনালোকৰ সন্মুখলৈ আহিছোঁ। বাস্তৱ জীৱনৰ দুই এষাৰ কথা ক'বলৈ আহিছোঁ। নিশ্চয় যদি আপোনালোকৰ ভাল লাগে মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা লাষ্টলৈ চাই থাকক। যদি ভাল লাগে নিজৰ ল'ৰা বুলি লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব, লগতে ফ'ল' কৰি দিব, যাতে আপোনালোকৰ সহায়েৰে মই এখোজ আগবাঢ়ি যাব পাৰোঁ। তাৰে কামনা কৰি মই আজি ভিডিঅ'খন আৰম্ভ কৰিছোঁ। বন্ধুসকল চাই থাকক। মোৰ ভিডিঅ'টো হ'ল আজি বেয়া জগতৰ পৰা ওলাই আহি নিজৰ পৰিয়ালক সময় দিয়া। তো আৰম্ভ কৰিছোঁ, চাই থাকক। আপোনাৰ ফেচবুকত বন্ধু আছে ৫,০০০ জন আৰু ফলোৱাৰ্ছ আছে ১,০০০ জন, আৰু হোৱাটছআপ আপোনাৰ গ্ৰুপ আছে 10টা, মানে ডাঙৰ গ্ৰুপ আৰু 10টা আছে আপোনাৰ। কিন্তু আপুনি যেতিয়া ICUত থাকিব তেতিয়া বাহিৰত কেৱল তোমাৰ মা দেউতা, ককাই ভাই ভনীৰ বাহিৰে আন কোনো ৰৈ নাথাকে। ভাল কাম কৰি যাওক, সেই কামে আপোনাক পৰিচয় দিব। জীৱনত যদি কিবা এটা বেলেগ কৰিম বুলি ভাবিছে তেন্তে কি কৰিব জানে? সদায় বেছি মানুহৰ পৰা দূৰত থাকিব, কিয়নো চিনাকি কৰি দিব। সৰুতে শিকিছিলোঁ, তুমি কাৰো ক্ষতি নকৰিলে তোমাৰ ক্ষতি কোনেও নকৰে। কিন্তু বাস্তৱত শিকিছোঁ, তুমি যাৰ ভাল চিন্তা কৰিবা সেই সকলোতকৈ আগত তোমাক ক্ষতি কৰিব। যদি আপুনি জীৱনত বাৰে বাৰে আঘাত পাই থাকে তেন্তে কেতিয়াও নিজকে দুখী বুলি নাভাবিব। তেতিয়া এটা কথা মনত পেলাব যে যি গছৰ আম সকলোতকৈ মিঠা হয় সেই গছত সকলোৱে পাথৰ মাৰে। মোৰ জীৱনৰ হিচাপ কিমান বাৰ কৰিছোঁ মই নিজে নাজানো, কিন্তু দুখ আৰু দুখৰ একাউণ্ট কি বস্তু মই বুজি নাপালোঁ। কিন্তু যেতিয়া টোটেল কৰিলোঁ তেতিয়া বুজিলোঁ কৰ্মৰ অবিহনে বেংক বেলেঞ্চ শূন্য। যিয়ে তিতা লগা কৈ কথা কয় কিন্তু বিপদৰ সময়ত ঠাণ্ডা ছাৰ ধৰে কাম কৰে, সেই মানুহজনৰ আগত আপুনি জীৱনত মিছা কথা নক'ব, যিজনে আপোনাৰ মিছা কথাও বিশ্বাস কৰে। পোক আৰু প্ৰতাৰণা শব্দ দুটা বেলেগ, কিন্তু গুণ একেটাই। এটাই খেতি নষ্ট কৰে, আনটোৱে মানুহৰ জীৱন নষ্ট কৰে। ঠিক অনেক মানুহ সলনি হোৱাৰ আগত কথা কোৱাৰ ধৰণ বদলাই যায়। জীৱনটো সঁচাকৈয়ে আচৰিত বাৰু। আছে তাৰ চব আছে, বাৰু নাই তাৰ একো নাই। তুমি যাক ভাল পাইছা তাক নহয়, তোমাক যে ভাল পায় তাকে তুমি ভাল পোৱা। তেতিয়া চোৱা তোমাৰ জীৱনত ভাল পোৱাৰ মানুহ অভাৱ কেতিয়াও নহয়।